Hello, welcome back to my channel. আজি আপোনালোকক মই দেখুৱাই আছোঁ এটা চাকাজ বস্তুটো এইটো সায়েন্সৰ প্ৰডাক্ট হয় এইটো সায়েন্সৰ সৈতে ৰিলেটেড প্ৰডাক্ট এইটো আপোনালোকক মই আনবক্সিং কৰিম বহুত জবৰদস্ত চাই থাকিব আপোনালোকে ভিডিঅ' এয়া আপোনালোকক মই আনবক্সিং কৰিব বিচাৰিছোঁ একদম জবৰদস্ত প্ৰডাক্ট এইটো একদম সায়েন্সৰ সৈতে ৰিলেটেড যিবিলাক ষ্টুডেণ্টৰ সায়েন্সৰ প্ৰতি বেছি আকৃষ্ট আছে যিবিলাক মানে সায়েন্সৰ প্ৰতি বেছি হেৰি আছে বিশেষকৈ সৰু সৰু বস্তুবিলাক চাবৰ কাৰণে বেছি ইণ্টাৰেষ্টেড তেওঁলোকৰ কাৰণে লৈ আহিছোঁ এই জবৰদস্ত প্ৰডাক্ট দেখিছে এইটো ক'ৰ আহিছে এইটো ফ্লিপকাৰ্ট দেখিছে এইটো ফ্লিপকাৰ্ট প্ৰডাক্ট এইটো কিহৰ আহিছে ই কাৰ্ড হেৰিত আহিছে দেখিছে এইটো পাৰ্চেলটো হেৰি কৰিছে ফ্লিপকাৰ্টে আৰু পঠাইছে ই কাৰ্ডত আৰু আজি আহি পাইছে এই প্ৰডাক্টটো একদম জবৰদস্ত সায়েন্সৰ প্ৰডাক্ট হয় এইটো আপোনালোকৰ সন্মুখত মই আনবক্সিং কৰি দেখুৱাই আছোঁ গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকক একদম জবৰদস্ত প্ৰডাক্ট আপোনালোকৰ সন্মুখত এই আনবক্সিং হ'ব গৈ আছে আপুনি এই প্ৰডাক্টটো জৰিয়তে কি চাব ব্লাড চেল চাব পাৰিব আপুনি একদম মেলেৰিয়াৰ পৰা আৰম্ভ কৰি সকলো বস্তু টেষ্ট কৰিব পাৰিব এই বস্তুটোৰ জৰিয়তে গতিকে কি হ'ব পাৰে গতিকে চাই থাকক এয়া এইটো খুলি দেখিছে তাৰপিছত আনবক্সিং জবৰদস্ত প্ৰডাক্ট জবৰদস্ত আনবক্সিং হ'ব গৈ আছে গতিকে চাই থাকিব ধৰিব পাৰিছে নিশ্চয় এইটো কি প্ৰডাক্ট হ'ব পাৰে চাই থাকক এটা কভাৰ কমপ্লিট খুলি দিলোঁ তাৰপিছত আৰু এটা আহিছে দেখিছে দামত এই দুটা এইটো চেক কৰি দিলোঁ এইবাৰ খুলিম ইয়াৰ মেইন এইফালে আছে এইটো কাটি দিলে এইটো দেখিছে এই কাটি দিছোঁ এই টেপিং বহুত একদম পুৰা হেভি টেপিং লগাইছে এই দেখিছে থাৰ্মোকল আহিছে এই থাৰ্মোকলৰ হেৰিত প্ৰডাক্ট আছে এতিয়া মই আপোনালোকৰ সন্মুখত লাহেকৈ দেখুৱাই আছোঁ দেখিছে একদম থাৰ্মোকলৰ হেৰি আহিছে গতিকে কাৰণ সায়েন্সৰ প্ৰডাক্ট হয় জবৰদস্ত সায়েন্সৰ প্ৰডাক্ট গতিকে আৰু কিমান ডাঙৰ পেকেট দেখিছে এইটো গতিকে প্ৰডাক্ট কিমান ডাঙৰ হ'ব পাৰে তিন নম্বৰ কভাৰ দিলে থাৰ্মোকল আৰু থাৰ্মোকল গোটেই থাৰ্মোকলৰ হৈ আহিছে বাপ এয়া দেখিছে আকৌ পেকিং আছে গতিকে আকৌ পেকিং কৰিব লাগিব কৰি দিওঁ এইটো অল সাইড টেপিং হৈছে এইটো কিমান চেফটাৰ পৰাছে আমালোকে কাৰণ বহুত টকাৰ প্ৰডাক্ট হয় এইটো বহুত হাজাৰ টকাৰ প্ৰডাক্ট হয় আপোনালোকে প্ৰডাক্টটো দেখিলে গম পাই যাব কিমান ভেলুৱেবল প্ৰডাক্ট হয় এইটো পেকিং চাই নিশ্চয় গমেই পাইছে কিমান ভেলুৱেবল হ'ব পাৰে কিমান ইউজফুল হ'ব পাৰে এই দেখিছে কিমান হেৰি আহিছে এইটো হেৰি বেগ আহিছে এয়া দেখিছে একদম এই বাপৰে ওজন কিন্তু বহুত আছে বহুতখিনি ওজন আছে ইয়াতে প্ৰডাক্টটো এইয়া দেখিছে দেখিছে এইয়া ধৰিব পাৰিছেনে আপোনালোকে নিশ্চয় এইটো কি প্ৰডাক্ট এইয়া
এইটো মাইক্ৰস্কোপ হয় এইটো দেখিছে একদম এইটো মাইক্ৰস্কোপ এইটোত আপুনি কি কি কৰিব পাৰিব তিনিটা হেৰি আছে লেন্স তিনিটা আছে এটা দেখিছে গোটেইখিনি বস্তু আপোনালোকক মই ক্লিয়াৰ কৰি দেখুৱাই আছোঁ দেখিছে এই তিনিটা লেন্স আছে ইয়াতে দেখিছে এইটো তিনিটা লেন্স আছে ইয়াতে আপুনি এইটো এনেকৈ মুখ কৰিব পাৰিব এইটো লগত কি আছে ইয়াত লেন্সৰ হেৰি পঠাইছে এইটো তেওঁলোকে এইটো ইয়াতো লেন্স আছে এইটো লেন্সৰ এটা আমি ইয়াত ইচ্ছা কৰিলে হেৰি কৰিব পাৰিম ইয়াতে এইটো আপোনাৰ ফ্ৰণ্ট লাইন সেইটো এই দেখিছে এতিয়া এনেকুৱা মাইক্ৰস্কোপ এই মাইক্ৰস্কোপৰ জৰিয়তে আপুনি কি কি চাব পাৰিব ব্লাড চেল চাব পাৰিব আপুনি ইচ্ছা কৰিলে ব্লাড চেল চাব পাৰিব এখন গুচাই ল'ব পাৰি এইটো হেৰি আছে এইটো গুচাই লৈ ইয়াত আপুনি প্লেট এইটো দেখিছে এইটো লেন্স হেৰি ইয়াত হেৰি সম্পূৰ্ণ হেৰি আছে এইটো গুচাই দিব আপুনি এইটোৰে আপুনি চাব পাৰিব দেখিছে এই বস্তুৰ সহায়ত আপুনি চাব পাৰিব এনেকুৱাকৈ আপুনি ব্লাড চেল চাব বিচাৰে যি চাব বিচাৰে চব চাব পাৰিব এইটো এয়া দেখিছে এয়া সুন্দৰকৈ তলত দেখা গৈছে ব্লাড চেলৰ হেৰিত সম্পূৰ্ণ সুন্দৰকৈ আপুনি এনেকৈ চাব পাৰিব গোটেই ব্লাড চেল চাব বিচাৰে আপুনি মেলেৰিয়া হেড টেষ্ট কৰিব বিচাৰে যিকোনো টেষ্টিঙৰ কাৰণে এইটো বেষ্ট এইটো চায়েন্সৰ কাৰণে একদম ষ্টুডেণ্টৰ কাৰণে আনিছোঁ এইটো ষ্টুডেণ্টবিলাকে এক্সপেৰিমেণ্ট কৰিবৰ কাৰণে আনিছোঁ এই প্ৰডাক্টটো দেখিছে একদম হেৰি কোম্পানীৰ হয়তো ইয়াৰ ভেলু বহুতখিনি আছে এৰাউণ্ড 25,000 এবভ আছে এইটো হেৰি আৰু এই মাইক্ৰস্কোপটো একদম কাৰ কাৰণে আনিছোঁ ষ্টুডেণ্টৰ কাৰণে আনিছোঁ আকৌ কৈছোঁ ষ্টুডেণ্টৰ কাৰণে আনিছোঁ কিহৰ কাৰণে এক্সপেৰিমেণ্ট কৰিবৰ কাৰণে কাৰণ আজিকালি বস্তুবিলাক প্ৰেক্টিকেল হ'ব লাগে গতিকে প্ৰেক্টিকেলৰ কাৰণে আনিছিলোঁ এইটো এতিয়া প্ৰেক্টিকেল কৰিব ষ্টুডেণ্টে নিজে কৰিব পাৰিব আৰু আপোনালোকে এনেকুৱা পৰা আহি আছে চায়েন্সৰ আৰু প্ৰডাক্ট আহি আছে প্ৰতিটো বস্তু আপোনালোকক মই আনবক্সিং কৰি দেখুৱাম আৰু ইউজ হেৰিটো দেখুৱাই আছোঁ ইয়াত মই আপোনালোকক কি ক'লোঁ যে আপোনালোকে ব্লাড চেল বাকী চব চেলে চাব পাৰিব আপুনি লগতে ব্লাড চেল টেষ্ট কৰিব পাৰিব লগতে মেলেৰিয়া টেষ্ট কৰিব পাৰিব একদম এক্সেপ্টা আপোনালোকে টেষ্ট কৰিব পাৰিব একদম সম্পূৰ্ণ লেবৰেটৰীৰ নিচিনা টেষ্ট কৰিব পাৰিব এই বস্তু প্ৰডাক্টৰ সহায়ত গতিকে নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে নিশ্চয় ভাল লাগিছে আপোনালোকৰ ফোন লাইনটো এই প্ৰডাক্টটো এবাৰ খুলি চাওঁ কি দিছে এইটো তেওঁলোকে এইটো এটা লেন্স হয় এইটো দেখিছে এইটো এটা লেন্স হয় এইটো চাইলাৰ এইটো লেন্স ইয়াত এক্সট্ৰা ইউজ কৰিবৰ কাৰণে দিছে ইয়াত আমি ইয়াত ইউজ কৰিব পাৰিম ইয়াত ইউজ কৰি লৈ আমি এনেকৈ চাব পাৰিম বস্তুটো একদম আৰু ক্লিয়াৰেঞ্চ দেখা পোৱা যাব ইয়াত যেতিয়া আমি ইউজ কৰি দিম তেতিয়া এই বস্তুটো আৰু ক্লিয়াৰেঞ্চ দেখা যাব একদম সুন্দৰ দেখিছে এনেকৈ এই বস্তুটো লেন্সটো মিলাই ল'লোঁ প্ৰথম অৱস্থাত এইটো মিলিছে তলত হেৰি থাকিব তাৰপিছত এইটোতে যদি আমি চাম আৰু দেখি সুন্দৰ দেখা যাব এইটো একদম বঢ়িয়া হেৰি মানে 10x মানে 10 টাইমছ বঢ়াব পৰা যায় এই বস্তুটো আমি যিকোনো এটা অবজেক্ট আমি 10 টাইমছ ডাঙৰকৈ চাব পাৰিম এইটো বস্তুটো এই লেন্সটোৰ সহায়ত 10 টাইমছ বেছিকৈ চাব পৰা যাব দেখিছে একদম সুন্দৰ বস্তু দি পঠাইছে এইটো তেওঁলোকে এইটো একদম ফুল হেৰি চেপটোত দিছে ফুল হেৰি সহায়ত একদম বঢ়িয়াকৈ এপছৰ সম্পূৰ্ণ সুৰক্ষিত অৱস্থা ৰাখিব লাগিব এইটো কাৰণে লেন্সৰ উঠাইটো লেতেৰা হৈ যাব পাৰে একদম সুন্দৰ ইয়াত লগালোঁ বস্তুটো চালোঁ এই বস্তুটো তিনিটা হেৰি আছে দেখিছে এইটো তিনিটা হেৰি আছে এইটো তিনিটা এনেকৈ ৰিমুভ কৰিব পাৰি এইটো দেখিছে ৰিমুভ কৰিব পাৰি এনেকৈ আমি তিনিটা হেৰি ৰিমুভ কৰি যিটো ইচ্ছা সেইটোৱে চাব পাৰিম আমি এই মাইক্ৰস্কোপটো দেখিছে আপোনালোকে এইটো বাৰে বাৰে কৈছে এইটো ষ্টুডেণ্টৰ কাৰণে আছে আৰু এইটো প্ৰেক্টিকেল কৰিবৰ কাৰণে আছে এই মাইক্ৰস্কোপটো এইটো ৱেট বহুতখিনি আছে মোটামুটি 3 কিলোৰ ওপৰত আছে এইটো মাইক্ৰস্কোপ ইয়াৰ সহায়ত আপুনি চব কৰিব পাৰিব নিশ্চয় আপুনি মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু প্ৰডাক্টটো নিশ্চয় আপোনাৰ ভাল লাগিছে যদি ভাল লাগিছে তেনে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নকৰিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' থেংক ইউ এণ্ড গুড ডে টু অল অফ ইউ থেংক ইউ